আজি ওলাই গৈছোঁ ৰূপাইত থকা ভণ্টিহঁতৰ ৰুমলৈ। ঘৰত আহিছে যেতিয়া তাহাঁতৰ ৰুমলৈ যাওঁ বুলি ক'লোঁ আমি, আৰু আমাৰ লগত গৈছিলে কল্পিতা। এতিয়া আহি আমি তাহাঁতৰ ৰুমো পাই গ'লোহি, আৰু আমাক অহা দেখা পাই হৰ্ষিতা ভাগৰ কিমান যে ফূৰ্তি লাগিছে। আৰু এইটো হৈছে আমাৰ চিকু বেটাটো, বহুত কচুগুটি হয় এইটো। আৰু কল্পিতা আৰু হৰ্ষিতাই খেলি আছিলে, তাকে তাহাঁতক খাই কৰি দিবলৈ কাৰণে ক'লোঁ। তাহাঁতৰ কি ফূৰ্তি, আৰু এখেতে কাটি আছিলে টেঙাটো খাবলৈ না মিঠা আছিলে না টেঙা, ভালো নালাগিলে। আৰু আমিকেইটাই ওলাই গৈছিলোঁ ৰাস্তা ফালে অলপ। হৰ্ষিতাই এয়া মোবাইলটো চাই থাকোঁতে পৰিয়ে গৈছিলেগৈ। আৰু এতিয়া মই মাংস বনাবলৈ কাৰণে লৈছোঁ, আৰু লগতে চাটনি। মাংসখিনি প্ৰায় সিজি গৈছে। এতিয়া খাই বৈ আমিও তাহাঁতৰ ৰুমৰ পৰা যাবলৈ কাৰণে ওলাইছোঁ। তাহাঁতক বাই বাই দি মেলি আমি এতিয়া ওলাই গৈছোঁ। ঘূৰি আহোঁতে ডাঙৰ ভণ্টি ঘৰতো সোমাই আহিলোঁ, আৰু এইজনী নাচিবলৈ কাৰণে গৈছিলে, আহিলে। আৰু এতিয়া সন্ধিয়া হৈ গ'ল, আমিও এতিয়া ঘৰলৈ উভতি আহিছোঁ। আজি দিনটো এনেকৈ পাৰ কৰিলোঁ। আজিলৈ আহিছোঁ, তেতিয়াহ'লে বাই বাই।